নমস্কাৰ ভাইসকল আৰু তেওঁলোকৰ ভনীসকল, আপোনালোকৰ লাখ লাখ বছৰৰ অন্তত অসমত এইটো অনুষ্ঠান আমি আৰম্ভ কৰিব ওলাইছোঁ। আমাৰ প্ৰতিযোগীসকল ইতিমধ্যে আহি উপস্থিত হৈছে। আহক তেওঁলোকৰ লগত আমি কথা পাতিম। सूर्या निगम नमस्कार। एया अमरजीत सिंह नमस्कार। एया आमार अनुष्ठाনৰ প্ৰথম অনুষ্ঠানত নগেন ডাঙাক গীত পৰিবেশন কৰিবলৈ অনুৰোধ জনালোঁ। ও বাপা সৰকান্ত সেন্ত ঘৰত নেযাবি আকা, ও সেন্ত ঘৰত আছে কটলৰ আঠা। ও বাপা সৰকান্ত সেন্ত ঘৰত নেযাবি আকা, ও সেন্ত ঘৰত আছে কটলৰ আঠা। তোমাৰ কাজ কি? হয় স্যার, কি কৈছে? স্যার কাজ জেনারেল মোৰ। হয় স্যার। তোমাৰ কাজ জেনেৰেল ন? জেনেৰেল হিচাপত অলপ ফুটটো কমি থাকিল। তুমি নেক্সট ইয়াৰ ট্ৰাই কৰিবা। ওকে, থ্যাংক ইউ। নমস্কাৰ, মোৰ নাম টিপ ডেকা। মই এটা গান গাব ওলাইছো। ঘূৰিছো আছো নেবাৰ। স্যার গানটো আৰম্ভ হৈছে। অতীতলে এতিবাৰ এতিয়াও আছে সময়। তোমাৰ কাজ কি? স্যার ওবিসি। তুমি ৱেটিঙত থাকা, তোমাক ৰিজাল্টটো কৈ আছো অলপ পিছত। নমস্কাৰ, মোৰ নামটো হ'ল ৰূপজ্যোতি। মই আপোনালোকৰ ওচৰত এটা গান প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। গানটো হ'ল কিবা আছিল গানটো, মই গানটো পাহৰি গ'লো নহয়। গানটো গাড়ী ঠেচকাত পাহৰিয়ে গ'লো মই গানটো। তুমি ৰাস্তাতে গান পাহৰিলা মানে? তোমাৰ কাজ কি? কি কৈছে? মোৰ কাষ্ট হ'ল এছটি হিল। তুমি এছটি ন? তুমি ইমান কষ্ট কৰি কিয় আহিব লাগে? তুমি ঘৰৰ পৰা ভিডিঅ' পঠাব পাৰিলা হয়। তুমি চিলেক্টেড, চিন্তাই কৰিব লাগে। যোৱা এতিয়া।